অতি লজ্জাজনক ঘটনা বন্ধুসকল এইবোৰ ঘটনা শুনিলে আপোনাৰ মন মগজু ঠিক হৈ নাথাকে কাৰণ মন্দিৰৰ পূজাৰীয়ে মন্দিৰৰ ভিতৰতে এই কুকাণ্ডটো কৰিছে মন্দিৰৰ ভিতৰত যিটো মন্দিৰত মানুহে পূজা অৰ্চনা কৰে ভগৱানক প্ৰাৰ্থনা কৰে সেই মন্দিৰৰ ভিতৰত মূৰ্তিৰ সন্মুখত এজন পূজাৰীয়ে কি কৰিছে কিশোৰী ছোৱালী এজনীক কি কৰিছে ধৰ্ষণ কৰিছে কিশোৰী ছোৱালীক ধৰ্ষণ কৰা অৱস্থাত মানুহে গম পাইছে যে এই লম্পট পূজাৰীজনে মূৰ্তিৰ সন্মুখত মন্দিৰৰ ভিতৰত এনেকুৱা কুকাণ্ড কৰিছে কবলৈ সেন্টেন্স নাথাকে এনেকুৱা কুকাণ্ড কিছুমান মানুহে নিকৃষ্ট মনৰ এই পাখণ্ডবোৰে এইবোৰ কাম কৰি আছে কাৰণ ধৰ্মীয় এটা অনুষ্ঠান পবিত্ৰ এটা জাগা যিটো জাগাত ভগৱানক পূজা কৰে সেইটো ঠাইতে এনেকুৱা কাম কৰিব পাৰেনে মনলৈ এইবোৰ প্ৰশ্ন আহিলে কেনেকুৱা যেন লাগে এইবোৰ মানুহক কি কৰা উচিত এইবোৰ পূজাৰী এনেকুৱা পূজাৰী কুকাণ্ড কৰিব পাৰেনে কাৰণ পূজাৰীয়ে সদায় ভগৱানক পূজা অৰ্চনা কৰে মানুহক পূজা কৰোৱায় এইবোৰ পূজাৰীয়ে এই কামবোৰ কৰি আছে এটা দুটা নহয় বহুত প্ৰমাণ হৈ আছে কিছুমান পূজাৰীয়ে এইবোৰ ধৰ্ষণ কাৰ্যত লিপ্ত হৈ আছে এটা দুটা পূজাৰী নহয় বহুত এনেকুৱা পূজাৰী ওলাব নাম সিৰিয়ালে আহি যাব আপোনালোকে নিউজ চালে গম পায় কাৰণ এইবোৰ হল দেশদ্ৰোহী মানুহ আৰু এইবোৰ হল ধৰ্মৰ নামত কলংক এইবোৰ পূজাৰী ধৰ্মৰ নামত বিশৃংখলা সৃষ্টি কৰা এইবোৰ পূজাৰীক কৰি গছৰ ওপৰত বান্ধি পিটাব লাগে আপোনালোকৰ মতামত কি জনাবচোন সঠিক মতামত জনাব